हेलो गाइस আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু মই এনেকৈ ধুনিয়াকৈ হাজিকাছি আহিছো আৰু আপোনালোকে ভাবিছে চাগে আমি কলৈ এনেকৈ হাজিকাছি আহিছো আমি আহিছো এখন গুৱাহাটীত বিয়া খাবৰ বাবে আমাৰ এও ষ্টাফৰ ভাইটি এজনৰ বিয়া আৰু আহিছে আমাৰ পৰিয়ালটো আমাৰ আৰু কেম্পৰে বাইদেউ এগৰাকী আৰু দাদা এজন আৰু এয়া চাওক ঘৰত ভিডিঅ কৰিবলৈ সময় নহলে ভাবিলো গাড়ীতে ভিডিঅটো ষ্টাৰ্ট কৰো ভিডিঅটো স্কিপ নকৰাকৈ হেখলৈকে চাই থাকিব ফাইনালি আমি আহি পাই গলুহি দিগলি পুখুৰী পাৰ আৰু দিগলি পুখুৰী পাৰ পালেহি যেহেতু আপোনালোক সকলোৰে চাগে স্পাইৰাল পটেটোলৈ মনত পৰে আৰু আমিও ভাবিলো স্পাইৰাল পটেটোৰ জুতি নলোৱা কইনো কেনেকৈ যাও আৰু আমি পাই গলুহি মানহ আৰু মনিহাৰ স্পাইৰাল পটেটোৰ দোকানত আমাক সুন্দৰকৈ মানহ আৰু মনিহাই স্পাইৰাল পটেটো দিলে আৰু এতিয়াও এই স্পাইৰাল পটেটোৰ দোকানত মানুহৰ ভিৰে হৈ আছে আৰু আমিও লাইন পাতি স্পাইৰাল পটেটো খাব লগিয়া হৈছে আৰু সেই সময়ত দিঘলি পুখুৰী পাৰত বহুতো মানুহ আৰু বহুতেই ধুনিয়া লাগে আৰু আপোনালোকে গলে গম পাব যেহেতু হেতু সময় পৰিবেশটো বিৰাটেই ধুনিয়া আৰু মই মানহৰ লগত কথা পাতিলো যেহেতু মানহ লখিমপুৰে হয় আৰু আমিও যেহেতু লখিমপুৰে তেওঁৰ লগত কথা পাতি বহুতেই ভাল লাগিলে আৰু তেওঁলোকৰ ব্যৱহাৰটো যে বহুতেই ভাল কোনো ধৰণৰ অহংকাৰ নাই যেহেতু যেটো সময়ত বহিৰাজ্যৰ পৰা মানুহে আহিয়ে পইচা ঘটি অসমৰ পৰা লৈ যায় কিন্তু মানহ আৰু মনিহা কোনো লাজ নকৰাকৈ গুৱাহাটী চহৰত এনে এখন দোকান দি নিজে স্বাৱলম্বী হ'ব পাৰিছে আৰু তেওঁলোক হৈছে আমাৰ অনুপ্ৰেৰণা আৰু সাহস আমিও স্পাইৰাল পটেটোৰ জুতি ললো আৰু বহুতেই ধুনিয়াকৈ বনাইছে আৰু খাবলৈ বেলেগ এটা সুকীয়া আমিষ আছে স্পাইৰাল পটেটো আমি ধুনিয়াকৈ খাই ললো আৰু পুনৰ গাড়ীত বহিলো আৰু এতিয়া আমি যাম বিয়া ঘৰলৈ ফাইনালি আমি আহি পাই গলোহি শিৱম নামৰ বিবাহ ভৱনটোত যেহেতু বিয়া ঘৰত অনুষ্ঠিত কৰা নাই বিবাহ ভৱনত অনুষ্ঠিত কৰিছে আৰু এয়া আমি পাই গলোহি আৰু এয়া গাড়ীখিনি পাৰ্কিং কৰি থোৱা আছে ধুনিয়াকৈ আৰু বিবাহ ভৱনটো আটক ধুনিয়াকৈ সজাইছে আৰু আমিও লাহে লাহে ভিতৰলৈ সোমাই আহি আছো আৰু এয়া চাক বিয়াৰ সমগ্ৰ পৰিবেশ আমি যাওঁতে মানুহ বেছি হোৱা নাই দুই এজন আহিছে আৰু এয়া চাক ধুনিয়াকৈ কিমান ধুনিয়াকৈ সজাই থৈছে বিবাহ ভৱনটো ইতিমধ্যে আমি আহি বিবাহ ভৱনৰ ভিতৰত সোমালোহি আৰু এয়া বহুতো মানুহ আহিছে আৰু এয়া মানুহ ধুনিয়াকৈ বহি আছে আৰু আমিও আহি বহিলোহি আৰু এয়া চাওক ইয়াৰ পৰিবেশ আৰু আমাক ইতিমধ্যে কফি আৰু পকৰি খাবলৈ দিলে আৰু আমি এয়া পকৰি খাই খাই মই আমাৰ এক দেখুৱাই আছো আমাৰ যেহেতু কেমেৰা ধৰি আছে আৰু এয়া হৈছে দৰা নিকুঞ্জ আৰু এয়া ধুনিয়াকৈ আমাৰ ফালে এয়া চাই দিছে আৰু ইফালে কইনা বহি আছে আৰু কইনা বহি আছে আৰু কইনাৰ লগত এয়া সৰু ল'ৰা ছোৱালীকেইটা ফটো মাৰিবলৈ উৎপাত লগাই আছে এয়া চাওক আৰু আমি এয়া ধুনিয়াকৈ কফি খাই খাই বিয়া চাই আছো আৰু ইতিমধ্যে আমি আহি পাই গলোহি এয়া ডাইনিং হল আৰু ইয়াত বহুতেই আইটেম বনাইছিলে খাবৰ বাবে এয়া আমি খাবলৈ লৈছো আৰু এয়া আমি ধুনিয়াকৈ খাই আছো আৰু ইফালে দেবু আৰু দুমনে বহিও খাই আছে আৰু দুমনে যেহেতু নিজে খায় সেইকাৰণে সি নিজে খাই আছে আৰু মোক খুৱাই দিবলৈ দিয়া নাই নিকুঞ্জ আৰু অলিস্মিতাক যুগ্ম জীৱনৰ শুভেচ্ছা জনাই আমি ঘৰলৈ বুলি উভতি আহিছো আৰু অহাৰ আগতে একপি সেলফি লৈছো আৰু গ্ৰুপ ফটো লৈছো পিছে আৰু আজিৰ ভিডিঅটো ইমানে আৰু আপোনালোকে ভিডিঅটো কেনেকুৱা পালে কমেন্টত জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আজিলৈ আহো বাই বাই